बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास गाइस আমি মানে কিবোর্ডলৈ আহি থাকোঁতে পালো মানে तो हेलो गाइस एंड वेलकम बैक टू माय यूट्यूब चैनल। तो गाइस সকলকে স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ। তো গাইস আজি আধা ৰাস্তাতে ব্লগটো ষ্টাৰ্ট কৰিছোঁ এণ্ড গৈ আছোঁ আজি খাই আছোঁ ক'ত গৈ আছোঁ কেনেকৈ কি সকলো দেখাই আছোঁ এণ্ড ভিডিঅ'টো সেইকাৰণে চাই আহিব। মানে আজি গৈ আছোঁ নেগেটিভ শিৱদৌল সকলোৱে চিনি পাই চাগে নাপায় যি দেখাই আছোঁ গৈ দেখাই আছোঁ কেনেকৈ কি হয়। এইখন হ'ল কেলাবিল দলং দেখাই দিছোঁ এণ্ড এইটো ৰাস্তা বনাই আছে আগৰটো খাবৰ পৰা এইটো আছে এইটো ৰাস্তা বনাই আছে এণ্ড বেছিটো নাই আৰু পালোহি অলপটো আছে ৰাস্তা কাম চলি আছে মানে সেইকাৰণে মানে পানী ৰখি আছোঁ সেইকাৰণে ওচৰতে ছাইডতে এইটো খালটো বনাই মানে পানীটো নহাকৈ বনাই দিছে আৰু ভাল হৈছে বহুত বোকা হৈ থাকে এনি টাইম এইটো ৰাস্তা ৰখা নৰখাটো উঠাই দিওঁ নে বুঢ়া গাইছ এইফালে আপোনালোকে যি চিধা আহে এইফালে নেগেটিভ সিংহ আহে আৰু এইফালে আপোনালোকে যোৰহাটত আহিব পাৰিব। এইফালে আমি যোনফালে আহিলোঁ এইফালে উঠি এতিয়া আপোনালোকে এইফালে গাড়ী উঠাব পাৰিব এণ্ড এইফালে গাড়ী উঠি যোৱা গাড়ী বাইক চাইকেল চব উঠাব পাৰে আৰু এইফালে মানুহ যাবৰ কাৰণে আছে ব'লক এইফালে গৈ দেখাই আছোঁ মই উঠিব বুলি আহিছিলে নাম চ' গাইছ আহি পাই গ'লে আমি নেগেটিভ শিৱদৌলৰ এয়া চিৰি এইফালে উঠি গৈ আছোঁ বান্দৰো আছে বহুত আৰু অলপ আগত কি আছে চব সকলো দেখাই আছোঁ এণ্ড ভিডিঅ'টো শেষলৈকে চাই কেনেকুৱা পাই কমেণ্ট জনাব নতুন নতুন ভিডিঅ' আহি থাকিব ছাবস্ক্ৰাইব কৰি যাব সকলোক এতিয়া এইফালে গৈ থাকোঁ কি আছে চব দেখাই আছোঁ মানে ইয়াৰ দৌলৰ কাষতে এটা পুখুৰী আছে পুখুৰীটো অলপ আঁতৰৰ পৰা দেখাইছোঁ জুম কৰি দেখাই দিছোঁ ধৰিব নোৱাৰিব চাগে ইয়াৰ কাষতে লাগি আছে এইটো বৰদৌলৰ পুখুৰী হয়। सहनी हमें सजा है हम हैं बाजारों के सबकी नजर यहाँ है हर चीज राज है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है। গাইছ এইটো হ'ল দৌল ইয়াত সৰু সৰুকৈ মানে মুভি আঁকি থোৱা আছে বাট এতিয়া অলপমান মানে জৰি থৈ গৈছে একো নাই তেওঁবুলি আছেগৈ অলপমান দেখাই দিছোঁ আপোনালোকক এইবোৰ দেখিছে আঁকি থোৱা আছে চৰি আঁকি থোৱা নহয় চিহ্নিত কৰে সৰু সৰু মূৰ্তিকৈ বনোৱা আছে একদম
দেৱ দেৱীসকলৰ বনাই থোৱা আছে আৰু মানে এতিয়া দেখিছে মূৰ্তিসমূহ বনাই থোৱা আছে এনেকৈ। গোটেই ভিউটো আপোনালোকক দেখাই লওঁ। এতিয়া আমি বান্দৰলৈ কিবা এটা আনিছোঁ, সেইটো বান্দৰক দি লওঁ। বান্দৰক দিয়াৰ পিছত সেইটো হ'ল আপোনালোকৰ মন্দিৰটোৰ বেক চাইডৰ ভিউ হয়। আপোনালোক সকলোকে 4 ৰাউণ্ডটো একবাৰ ভালকৈ দেখাই দিছোঁ। এণ্ড এইটো হ'ল বেক চাইড ভিউ। যিহেতু মন্দিৰটো প্ৰায় 200 বছৰ পুৰণি বুলি অনুমান কৰা হৈছে। ইয়াত বহুতো মানে বান্দৰ আপোনালোকে আহিলে দেখা পাব। বান্দৰবোৰৰ কাৰণে আপোনালোকে যি বিচাৰে মনৰ কৰে লৈ দিব পাৰে আৰু দিব পাৰে। ডাঙৰ মন্দিৰটো মানে মেইন শিৱ মন্দিৰটোৰ চাৰিওফালে 4টা সৰু সৰু মন্দিৰে আগুৰি আছে। মন্দিৰকেইটা হৈছে সূৰ্য, দুৰ্গা, গণেশ আৰু বিষ্ণু। এই 4টা মন্দিৰে মেইন শিৱ মন্দিৰটো আগুৰি আছে। ইয়াত আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতাটো দেখিব পাব। আহাৰ ভাল সময় বুলি ক'ব গ'লে শীতকালত হয়। চ' আপোনালোকে শীতকালত আহিব পাৰে ইয়ালৈ। এণ্ড শিৱৰাত্ৰিটো আহিব পাৰে। শিৱৰাত্ৰিটো ইয়াত বহুত বেছি ভিৰ হয় এণ্ড বহুত ভাল লাগে। চ' আপোনালোকে যেতিয়াই সময় পায় আহিব আৰু মানে ভগৱান আচলতে অহাৰ কোনো মানে ভাল সময় বুলি কথা নাই। আপোনালোকৰ যেতিয়াই মন যায় তেতিয়াই আহিব পাৰে। सबकी नजर यहाँ है, हर चीज राज है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब ये गलत हो गया। ये सीन गलत हो गया भाई। पता नहीं। ऐसी जिंदगी हम छिप छिपाए हम ना जरूर जाएंगे काजीरंगा। গাইজ আমি মানে শিৱদৌললৈ আহি থাকোঁতে এজন ইউটিউবাৰক লগ পালোঁ মানে লগ কৰি আহিলোঁ। এতিয়া বাইকখন দেখাই দিছোঁ, মডিফাই কৰি থোৱা আছে, একদম পূৰা হেভি মডিফাই কৰি থোৱা আছে। মগৰ কিয় চেনেলটো চাব পাৰে, যি এক্সট্ৰিম ৰাইডাৰ লগ কৰা হৈ গ'ল। তেওঁ গোলাঘাটৰ হয় বুলি কৈছে। ভাল লাগিলে লগ পাই। কাজিৰঙা আগলৈও তেওঁৰ লগত ৰাইড কৰিম চাগে, আৰু যদি এতিয়া সম্ভৱ হয় তেওঁৰ লগত আকৌ এবাৰ কথা পাতি চাম আপোনালোকৰ কাৰণে। এখন হ'ল বাইক, ভিডিঅ' দেখাই দিছোঁ মোৰ পূৰা মডিফাই কৰি দিছোঁ। অ' ভাই গ্লাছ প্লে কৰিছোঁ। গ্লাছখন ল'ব চাই গ্লাছকেইখন यहाँ पे मोबाइल माउंट, और इधर पे देखो ये GoPro का माउंट। भाई साहब क्या हेवी मतलब मॉडिफाई कर रखा है, पूरा टोटली मॉडिफाई।